নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে ৰন্ধন গেছৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে আহি পৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি থকা 15 আগষ্টৰ ভিতৰত এই কাম নকৰিলে আপুনি আৰু লাভ নকৰিব গেছ চিলিণ্ডাৰৰ সুবিধা আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো ৰন্ধন গেছৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে আহি গল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহি থকা 15 আগষ্টৰ ভিতৰত কৰিব লাগিব সকলোৱে ই-কেৱাইচি অন্যথা ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব লাগিব প্ৰতিগৰাকী ৰন্ধন গেছৰ গ্ৰাহক আৰু এই গেছৰ সেৱা লাভ কৰিবলৈ ই-কেৱাইচি কৰাটো কিন্তু বাধ্যতামূলক সকলো হিতাধিকাৰীয়ে কৰিব লাগিব ই-কেৱাইচি জানিব পৰা মতে বিপণনকাৰী সংস্থাসমূহৰ এপৰ দ্বাৰাই সকলো হিতাধিকাৰীয়ে কৰিব পাৰিব এই প্ৰক্ৰিয়া অন্যথা আপুনি যোগাযোগ কৰিব লাগিব সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটৰৰ ওচৰত পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ ওপৰত এইবাৰ 100% শুল্ক আৰোপ কৰিব আমেৰিকাই আমেৰিকাৰ সদনত ইতিমধ্যে যিহেতু গৃহীত কৰা হৈছে 100% শুল্ক আৰোপৰ বিধেয়ক আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো পুনৰ বিশ্বগুৰুৰ দেশৰ ওপৰত শুল্ক আৰোপৰ প্ৰস্তুতি চলাইছে আমেৰিকাই তথ্য অনুসৰি ভাৰতৰ ওপৰত পুনৰবাৰ 100% শুল্ক আৰোপ কৰিবলৈ সাজু আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকাৰ সংসদত ইতিমধ্যে যিহেতু গৃহীত হৈছে ভাৰতসহ 5খনকৈ দেশৰ ওপৰত 100% শুল্ক আৰোপৰ বিধেয়ক ইতিমধ্যে যিহেতু 100% শুল্ক আৰোপক লৈ 86টা ভোটৰ সমৰ্থনত সংসদত গৃহীত হৈছে এই বিধেয়ক জানিব পৰা মতে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰাৰ লক্ষ্যৰে এই বিধেয়ক ইতিমধ্যে গৃহীত কৰিছে আমেৰিকাই ৰাছিয়াৰ পৰা তেল গেছ ক্ৰয় কৰা দেশৰ ওপৰত অতি শীঘ্ৰেই আৰোপ কৰা হ'ব এই শুল্ক যদিহে কেনেবাকে এই বিধেয়কখন আইনলৈ পৰিণত হয় তেন্তে তাৰ পাছতেই ভাৰতসহ 5খনকৈ দেশৰ ওপৰত আৰোপ কৰা হ'ব প্ৰায় 100% শুল্ক আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো শিৱসাগৰত পুনৰবাৰ হুৰাহুৰে সোমাইছে পানী এক কথা ক'বলৈ গ'লে বিপদ যেন এতিয়া লগ এৰা নাই শিৱসাগৰবাসীক আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে সবিশেষ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো বিপদ যেন এতিয়া লগ এৰা নাই শিৱসাগৰবাসীক আকৌ শিৱসাগৰত হুৰাহুৰে সোমাইছে পানী প্ৰচণ্ড বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিছে বৰ্তমান সময়ত শিৱসাগৰ চহৰ নিৰ্মীয়মান 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে যেন অভিশাপস্বৰূপ জানিব পৰা মতে নিৰ্মাণ কাৰ্যত হোৱা অপৰিকল্পনাৰ ফল ভুগিছে এতিয়া সমগ্ৰ শিৱসাগৰবাসীয়ে চৰকাৰী কাৰ্যালয় থানা বাসগৃহত ইতিমধ্যে পুনৰবাৰ বানে চলাইছে আকৌ তাণ্ডৱ লীলা কেৱল ইমানেই নহয় ৰ'দত শুকুৱাবলৈ দিয়া সামগ্ৰীও এতিয়া বানে উটুৱাই লৈ গৈছে বুলি জানিব পৰা গৈছে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে বহু বিবাহক লৈ তথ্য অনুসৰি এগৰাকী মহিলাই মুখ্যমন্ত্ৰীৰ সন্মুখত দিয়া নিজৰ স্বামীৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ৰূপত কৈ দিছে যে তই মাত্ৰ নিজৰ বদমাছ স্বামীৰ বিৰুদ্ধে কমপ্লেইন দে 2 লাঠি মাৰি আমি তাক ধৰি আনিম দৰখাস্ত লিখি তই মাত্ৰ ৰেডি কৰি ৰাখ বদমাছ স্বামীক আমি মাৰিমেই তই মাত্ৰ আমাক ঠিকনা দিবি ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে এনেদৰে এতিয়া একশ্যন মোডত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক